নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ দশম শ্ৰেণীৰ প্ৰথমটি গণিতৰ ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত অনুশীলনী 8.1ৰ কেইটামান প্ৰশ্ন সমাধান কৰিম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 1 নম্বৰ অংকটোলৈ আগবাঢ়িছোঁ। এইটো তোমালোকে চাবা 12:21 আৰু 32:56, ইয়াৰে কোনটো অনুপাত সমানুপাতত আছে বা সমানুপাত হ'ব, এইটো আমাক সুধিছে। এইটো এনেকুৱা অংক আমি এনেকৈ কৰিব লাগিব। 12:21টো আমি প্ৰথমতে পাতি ল'ম। ইয়াতে 12টোক কি কৰিব লাগিব, আমি ওপৰত পাতিব লাগিব আৰু 21টো তলত পাতিব লাগিব। তাৰপিছত এইটো এতিয়া চাবা, এই দুটা সংখ্যাৰ কোনটো সংখ্যাৰে হৰণ যায়। 12ক 3ৰে হৰণ যায়, 21ক 3ৰে হৰণ যায়, 12ক 3ৰে 4 বাৰ যাব, 21ক 3ৰে 7 বাৰ যাব। এইটো কিমান হ'ব? 4:7 হ'ল, 4/7 হ'ল। ঠিক তেনেকৈ 4/7 হ'ল, 4/7। তাৰপিছত এইটো কি আছে? 32:56 আছে। 32:56টো আমি কি কৰিব লাগিব? 32 ওপৰত আৰু 56টো তলত। 32 আৰু 56ক কিহেৰে হৰণ যায়? এইটো আমি কিহেৰে যাব? 8ৰে যাব। 8ৰে 4 বাৰ যাব, 8×4 = 32 আৰু 8×7 = 56। এইটো কি হ'ল? 4/7 হ'ল। এই দুটা একে সমান হ'ল, এইটো আৰু এইটো একে সমান হ'ল, গতিকে এই দুটা কি হ'ব? 12:21 আৰু 32:56 সমানুপাত হ'ব। এইটো সমানুপাত হ'ব। এতিয়া আমি বি নম্বৰ অংকটোলৈ আগবাঢ়িছোঁ। এইটো 18:30 আছে। 18টো আমি কি কৰিব লাগিব? প্ৰথমতে পাতিব লাগিব। 18:30 আছে। এইটো আমি 18টো ওপৰত হ'ব, 30টো তলত হ'ব। আৰু এইফালে এইটোও পাতি লোৱা, 14টো ওপৰত হ'ব আৰু 21টো তলত হ'ব। এইকেইটা সংখ্যাক কিহেৰে হৰণ যায়? দুটাকে 3ৰে হৰণ যায় আৰু 6ৰে হৰণ যায়। 6ৰে আমি হৰণ কৰি দিম। 6 3 × 18 আৰু 6ৰে 5 বাৰ, 6 5 × 30। গতিকে 18:30ক আমি সৰু কৰিলে কিমান হ'ব? 3/5 আমি পাম। এইটো ঠিক তেনেকৈ 14:21ক আমি যদি সৰু কৰি দিওঁ, সৰু কৰিলে আমি কি পাম? দুটাকে কিহেৰে হৰণ যায়? 7ৰে হৰণ যায়। 7ৰে কেইবাৰ যাব? 2 বাৰ যাব। 7 2 × 14 আৰু 7 3 × 21। এতিয়া কি হ'ব? 2:3। এই কি আমাৰ 2/3 পালোঁ। গতিকে এই দুটা আমাৰ এইটোৱে আৰু এইটোৱে কি হ'ল? বেলেগ বেলেগ হ'ল। গতিকে এইটো সমানুপাত নহয়। এটাকে 18:30 আৰু 14:21 সমানুপাত নহয়, এনেকৈ লিখিব লাগিব আমি। এতিয়া আমি 1 নম্বৰ চি নম্বৰ অংকটোলৈ আহিছোঁ। এতিয়া তোমালোকে চাবা, ভালকৈ মনোযোগ দিবা। এইটো কি আছে? 22:33 আছে। এইটো আমি কি পাতি ল'ম? 22টো সদায় আগত থকাটো সদায় ওপৰত হ'ব আৰু যিটো পিছত আছে অনুপাতত আছে সেইটো তলত হ'ব, হৰ হ'ব সেইটো। আৰু এইফালে এইটো কি হ'ব? 33টো ওপৰত আছে, আগত আছে ওপৰত হ'ব আৰু 24টো তলত হ'ব। এইটো চাবা, এতিয়া এইটো আমি দুটাকে কিহেৰে হৰণ যায়? দুটাকে হৰণ যায় 11ৰে। 11 2 × 22, 3 11 33, 2/3 পালোঁ আমি। আৰু এইটো কিহেৰে হৰণ যাব? 33 আৰু কি আছে? 24 আছে। এই দুটাকে হৰণ যাব 3ৰে। 3 11 33 আৰু 3 8 × 24। গতিকে কিমান পালোঁ? 11:8, 11/8। এনেকৈ দুটাৰ অনুপাতটো বেলেগ বেলেগ হ'ল, এইটো আৰু এইটো বেলেগ বেলেগ হ'ল। যদি একে সমান হয় তেতিয়াহে সমানুপাত হ'ব, আৰু যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে সমানুপাত নহয়। গতিকে এইটো 22:33 আৰু 33:24 সমানুপাত নহয়। বুজি পাইছানে তোমালোকে? মানে দুটা সংখ্যাকে এটা সংখ্যাৰে হৰণ কৰিব লাগিব। যেনেকৈ আমি ইয়াতে 12টোক 3ৰে হৰণ যায়, 21ক 3ৰে হৰণ যায়, 3ৰে হৰণ কৰিছোঁ।
32 আৰু 56 দুটাকে আমি কিহেৰে হৰণ কৰিছোঁ 8ৰে হৰণ কৰিছোঁ এটা সংখ্যাৰে হৰণ কৰিব লাগিব দুটাকে ঠিক তেনেকৈ 22 আৰু 33 আছে দুটাকে 11ৰে হৰণ গৈছে তাৰপিছত এইটো কিহেৰে হৰণ গৈছে এইটো 6ৰে হৰণ কৰিছোঁ আমি দুটা সংখ্যাকে 6 3 গুণ 18 6 5 গুণ 30 আকৌ এইটো 14 আৰু 21 আছে দুটাকে কিহেৰে হৰণ যায় 7ৰে হৰণ যায় 7ৰে হৰণ যাব 7 2 গুণ 14 দুইবাৰ দিছোঁ 7 3 গুণ 21 তিনিবাৰ গৈছে গতিকে 2:3 2টো যেহেতু ওপৰত আছে এইটো আগত হ'ব আৰু 2টো 3টো পিছত আছে কাৰণে পিছত হ'ব গতিকে 2:3 হ'ব ঠিক তেনেকৈ এতিয়া এইটো আমি কি পালোঁ 2/3 আৰু 11/18 পালোঁ গতিকে দুটা সমানুপাত নহয় সমান নহয় সেইকাৰণে সমানুপাত নহয় এতিয়া ডিটো চাবা তোমালোকে 24টো ওপৰত আছে আগত আছে ওপৰত দিলোঁ 28টো তলত আছে পিছত আছে তলত দিলোঁ আৰু এইটো কি আছে আমাৰ 20টো আগত আছে কাৰণে ওপৰত দিলোঁ 25টো কি আছে পিছত আছে কাৰণে তলত দিলোঁ এতিয়া দুটা সংখ্যাকে কিহেৰে হৰণ যাব চাবা দুটা সংখ্যাকে 4ৰে হৰণ যাব 4 6 গুণ 24 4 7 গুণ 28 দুটাকে হৰণ কৰি আমি কিমান পালোঁ 6/7 পালোঁ তাৰ এইটো আমাৰ কি হ'ব 20 আৰু 25ক কিহেৰে হৰণ যাব দুটাকে 5ৰে হৰণ যাব 5 4 গুণ 20 পাম আমি 20ক 5ৰে 4বাৰ 25ক 5ৰে 5বাৰ এইটো কিমান পালোঁ আমি 4/5 গতিকে কি হ'ব এই দুটা সমান নহ'ল এইটো সমান নহ'ল গতিকে সমান নহ'ল গতিকে কি নহ'ব সমানুপাত নহ'ব এটাকে 24:28 আৰু 20:25 সমানুপাত নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজিব পাৰিছা এইবাৰ আমি 2 নম্বৰটো কৰিম অনুশীলনী R.1ৰ আমি 2 নম্বৰৰ এ নম্বৰটো কৰিম এইটো কি কৈছে 2 নম্বৰটো অংকটো তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব এতিয়া কি আছে 2,6,6,8 8 আছে এনেকৈ আছে থাকিলে আমি কি কৰিব লাগিব সমানুপাতত আছে নে আমি চাব লাগিব চালে আমি প্ৰথমতে এনেকৈ পাতি ল'লোঁ তাৰপিছত সলিউশ্যন আমি কৰিলোঁ সলিউশ্যন বুলি লিখি ল'লোঁ লিখিলৈ আমি কি কৰিম যেহেতু এই দুটা আগত আছে নহয় এই দুটা আমি অনুপাত উলিয়াম আৰু এই দুটাৰ অনুপাত উলিয়াম এতিয়া 2:6 আমি এনেকৈ অনুপাতত পাতি ল'ম আৰু এইটো কি পাতি ল'ম 6:8 এনেকৈ পাতি ল'লোঁ লোৱাৰ পিছত এইটো আগত আছে নহয় 2টো ওপৰত দিলোঁ 6টো পিছত দিলোঁ আৰু ইফালে কি আছে 6টো আগত আছে ওপৰত দিলোঁ আৰু 8টো তলত দিলোঁ এতিয়া দুটা সংখ্যাকে এটা সংখ্যাৰে হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিব লাগিব আমি 2ৰে যাব 2ৰে 2 কেইবাৰ একবাৰ যাব আৰু 2ৰে 6 কেইবাৰ যাব 3বাৰ যাব আমি কি পালোঁ 1/3 পালোঁ অৰ্থাৎ 1:3 পালোঁ এইটো আমি এইটো কিমান পাম চাবা তোমালোকে 6 আৰু 8 আছে 6 আৰু 8ক কিহেৰে হৰণ যাব 2ৰে হৰণ যাব 2ৰে 6 কেইবাৰ 3বাৰ 8ক 2ৰে কেইবাৰ যাব 4বাৰ এইটো কিমান পালোঁ আমি 3/4 পালোঁ কিমান তাৰমানে কিমান 3:4 গতিকে এইটো আৰু এইটো কিমান পালোঁ আমি একে পালোঁ নেকি একে নাই গতিকে এইটো কি নহ'ব সমানুপাতত নহ'ব এতেকে 2 6 6 8 সমানুপাতত নাই এনেকৈ আমি লিখিব লাগিব এতিয়া আমি বি নম্বৰটো কৰি চাম বি নম্বৰটো কিমান আছে 10:20 10 অনুপাত নহয় সৰি 10, 20, 30, 60 আছে মই কি কৈছিলোঁ তোমালোকক এই দুটা আৰু এই দুটা অনুপাত উলিয়াব লাগিব এতিয়া আমি সলিউশ্যন পাতি ল'লোঁ পাতি লৈ 10:20 এইটো আমি 10:20 মানে কিমান 10/20 আৰু 30:60 বুলি লিখি ল'ম আমি এইটো 30 ওপৰত 60টো ক'ত হ'ব তলত হ'ব গতিকে আমি কি কৰিম চাবা এতিয়া এইটো 0 কাটিলোঁ এইটো 0 কাটিলোঁ এইটো কিমান পালোঁ 1/2 পালোঁ আমি একেবাৰে সহজ ইয়াতো কি পাম আমি এইটো 0 কাটিলোঁ এইটো 0 কাটিলোঁ এতিয়া কিমান থাকিল 3/6 থাকিল এতিয়া এই দুটা সংখ্যাকে আৰু কিবা সংখ্যাৰে হৰণ যায় নেকি চোৱা তোমালোকে
যদি হৰণ নাযায় তেতিয়া এইটোৱে পাতিব লাগিব। যদি হৰণ যায়, হৰণ যাব ন, এইটো হৰণ যাব 3ৰে 3 একবাৰ, 6 কেইবাৰ 2বাৰ। গতিকে আমি এইটো আৰু আমি এইটো কিমান পালোঁ 1/2, এইটো একে সমান পালোঁ। গতিকে এইটো কি হ'ব, এতেকে 10, 20, 30 আৰু 60 সমানুপাতত আছে। এনেকৈ পাতিব লাগিব। এতিয়া আমি 2 নম্বৰ চি নম্বৰটো কৰিম। এতিয়া মই তোমালোকক কি কৈছিলোঁ, প্ৰথমতে এই দুটা আমি যদি সমানুপাতৰ আছে নে চাব লাগে। এনেকৈ দিলে আমি প্ৰথম দুটা অনুপাত উলিয়াব লাগিব আৰু পিছত এই দুটাৰ উলিয়াব লাগিব। আৰু ইয়াতো 2 নম্বৰটো ইয়াতে এই দুটাৰ আৰু এই দুটাৰ। গতিকে আমি প্ৰথমতে এইটো কি কৰিম, সলিউশ্যন বুলি লিখি ল'ম। লগতে কি কৰিম, পি অনুপাত পি কিউ পাতি ল'ম। তাৰপিছত পিটো কি হ'ব, ওপৰত হ'ব, আগত আছে যিহেতু। পি কিউটো তলত আছে, আমি পিছত আছে, তলত পাতি ল'ম। এইটো আমি কি কৰিম, কাটাকাটি কৰিলে পি ওপৰত কি থাকিব, কিউ থাকিব অনলি তলত, আৰু ওপৰত থাকিব 1। এইটো এনেকৈ পাতি ল'লোঁ। তাৰপিছত ইফালে আৰু কি আছে, দ্বিতীয়টো কি আছে, পি স্কুৱেৰ কিউ অনুপাত কিউ স্কুৱেৰ, আমি এনেকৈ লিখি ল'লোঁ। লৈ আমি কি কৰিম, আমি এইটো এনেকৈ পাতিব পাৰোঁ, পি স্কুৱেৰ কিউ পাতি ল'লোঁ আৰু কিউ স্কুৱেৰ, তলত কিউ স্কুৱেৰ আছে। গতিকে আমি কি হ'ব, তোমালোকে চাবা এতিয়া সমান হৈছে নেকি, সমান নাই। কাটাকাটি গ'লেও সমান নহ'ব। কিয় নহ'ব চাবা, এইটো পি কাটিলোঁ, ইয়াতে কি থাকিল 1/কিউ থাকিল। তাৰপিছত 1/কিউ আৰু ইয়াতে কি থাকিলে, এটা কিউ কাটিলোঁ, কিমান থাকিলে, ওপৰত পি স্কুৱেৰ থাকিলে, পি স্কুৱেৰটো থাকিলে, কিউটোহে কটা গ'ল। ইয়াতে 2টা কিউ আছে আৰু ইয়াতে এটা কিউ আছে। 2টা কিউ, এটা কিউ, ইয়াতে 2টাৰ পৰা এটা কটা গ'লে কিমান থাকিব, এটা থাকিব। গতিকে কিমান পালোঁ আমি, এটা পালোঁ কি পালোঁ 1/কিউ পালোঁ সমান, আৰু পি স্কুৱেৰ কিউ পালোঁ। গতিকে সমান হয় নেকি, এইটো সমান নহয়। গতিকে আমি কি কৰিম, কাটি দিম এনেকৈ। এতিয়া কি নহ'ব, পি কিউ কমা পি স্কুৱেৰ কিউ স্কুৱেৰ সমানুপাতত নাই। আমি এনেকৈ লিখিব লাগিব। এতিয়া আমি কি কৰিম, 2 নম্বৰটো কৰি চাম। 2 নম্বৰটো কি আছে, 2 নম্বৰটো আছে 6:20 আৰু এইটো কি আছে 4:30। এইটো আমি এনেকৈ পাতি ল'ম, 6/20 আৰু এইটো কি আছে 4/30। এইটো 6 কাটিলোঁ, 2টাকে কিহেৰে কটা যাব, 2ৰে কটা যাব। 2ৰে 6 3বাৰ, 2ৰে 20 কেইবাৰ 10বাৰ। এইটো কিমান পালোঁ, 3/10 পালোঁ। আৰু এইটো কিমান যাব কাটা, 30 আৰু 4 কিহেৰে যাব, 2ৰে যাব। 2ৰে 4 2বাৰ, 30 2ৰে কিমান 15বাৰ। এই কাটাকাটি যাব নেকি, নাযায়। 2:15। এতিয়া এইটো কিমান পালোঁ আমি, 3:10 2:15 পালোঁ। গতিকে এইটো সমানুপাত হয় নেকি, নহয়। এতেকে সমানুপাত নহয়, আমি এনেকৈ লিখিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা। আৰু এনেকুৱা নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ধন্যবাদ। জয় আই অসম। শুভৰাত্ৰি।